নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক নিশ্চয় মই ভিডিঅ' দিয়া নাই, কাৰণ ভিডিঅ' নিদিয়াৰ কাৰণ হৈছে কোনো ধৰণৰ আপডেট নাই কাৰণে মই ভিডিঅ' আপলোড কৰা নাই বৰ্তমানলৈকে। আজি ভিডিঅ' এটা আপলোড কৰিম বুলি ভাবিছোঁ। নতুন পদ মুকলি হ'ব। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে, নিশ্চয় গম পাইছে আছাম পুলিচৰ নতুন পদ আহিব বুলি, আৰু সেইটোৱে হ'ল আহিব, নতুন পদ আহিব। যিটো ইলেকশ্যনৰ আগমুহূৰ্তত CM ছাৰে কৈছিলে, বৰ্তমান সেই পদসমূহৰ পূৰা যুঁজা চলি আছে। বেছিদিন নাই আৰু আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। হয়, নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল, বেছিদিন নাই আৰু আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। বাকী ADR কথা নাজানো, কিন্তু আছাম পুলিচৰ নিশ্চয় আমাৰ এপ্লাই হৈ গ'ল। এপ্লাই হৈ যোৱাৰ পিছতে বৰ্তমান সেই আছাম পুলিচৰ ৰিক্ৰুইটমেণ্টটো বৰ্তমান বেছিকৈ সোনকালে চলিব। তাৰপিছতে ADR পোষ্ট ওলায় বা নোলায়, তাৰপিছতে ঘোষণা কৰিব বা নতুন আহিব। ওলোৱাটো খাটাং, ADR পোষ্ট ওলাবই খাটাং, কিন্তু নতুনকৈ আপডেট আহিব। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল, সেইটো কৈছোঁ। বৰ্তমান ফিল্ডলৈ আহিলোঁ, ফিল্ডত আহি পিনি সেয়া ৰানিং কৰিম বুলি আহিছোঁ। বহুত দিন অহা নাই ৰানিং কৰিবলৈ। বহুতে ভাল খবৰ আমাৰ বাবে, নতুন পোষ্ট ইনক্ৰিজ হ'ব, বাঢ়িব, নতুন পোষ্ট বাঢ়িব, আৰু লগতে আমাৰ ফিজিকেল টেষ্টটো অতি সোনকালে হ'ব। খুব বেছি আজি এতিয়াতো মে' মাহ, নিশ্চয় গম পাইছে মে' মাহ চলি আছে। মে' আৰু মাজত ধৰি লওক আপোনালোকৰ 3 মাহ আছে। 3 মাহৰ ভিতৰত আমাৰ কমপ্লিট প্ৰচেছ চলিব। কোনো আছাম পুলিচৰ অফিচিয়েল ৱেবছাইটত নটিচ অহা নাই। নটিচ আহিলেতো আপোনালোকে পাবই। মই এটা হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, সেই লিংকত গৈ আপোনালোকে ক্লিক কৰি আপোনালোকৰ গ্ৰুপত জইন হৈ ল'লক, কাৰণ তাতে নতুন আপডেট আহিলে, যিকোনো আপডেট চৰকাৰী হওক বেচৰকাৰী হওক, যিকোনো আপডেট আহিলে আপোনালোকে ভিডিঅ' সহকাৰে লাভ কৰিব বা নটিফিকেশ্যন সহকাৰে লাভ কৰে। নিশ্চয় গম পাইছে। বাকী আমাৰ ফিজিকেল টেষ্টটো বেছিদিন নাই আৰু ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'বই। কেতিয়া আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হৈ যায় নাজানো, নিশ্চয় গম পাইছে। সেইকাৰণে পৰা কৈছোঁ বহুত সোনকালে অনুষ্ঠিত হৈ যাব, কাৰণ আমাৰ এপ্লাইটো হৈ গ'ল যেতিয়া আমাৰ ফিজিকেল টেষ্টটো সোনকালে অনুষ্ঠিত হৈ যাব। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল। বহুত দিন ভিডিঅ' দিয়া নাই, কাৰণ এইটোৱে আছিলে, কোনো ধৰণৰ আপডেট অহা নাছিলে কাৰণে মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। এইটোৱে এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই পেলাই প্লিজ এটা লাইক কৰক, চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু বন্ধু বান্ধৱীসকলক যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ।